ওয়েলকাম দোস্তো মোৰ হৈতে চাই আছে আপোনালোকে এটা নতুন চেনেল এলেক্স নুৰুল। বৰ্তমান মই আছোঁ গৰিসাগৰত। এইটো পুখুৰী দেখিছে যে এই পুখুৰীটো প্ৰায় আজিৰ পৰা 200 বছৰ আগৰ পৰাই আছে আৰু এই পুখুৰীটো প্ৰায় 12 কিলোমিটাৰ দীঘল হ'ব। কাষতে এটা দেৱীদৌল আছে। লগতে চাওঁচোন আহক, মই যিমান পাৰোঁ ভিতৰলৈ গৈ পিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। মই এতিয়া ভিতৰলৈ সোমাই আহিছোঁ গেট খুলি পিনি আৰু দেখিছোঁ ইয়াত মানুহ এজনো দেখা নাই আৰু এটা সুন্দৰ পৰিৱেশৰ মাজত মই বৰ্তমান আছোঁ। আগে পিছে মই ইয়ালৈ আহিছোঁ, মই অকলেও আহিছোঁ, মোৰ ফ্ৰেণ্ডৰ সৈতে আহিছোঁ। যেতিয়া আহোঁ তেতিয়া মানুহ নেদেখোৱে, যেনেকৈ আপোনাৰ শিৱদৌলত, বিষ্ণুদৌলত, ৰংঘৰ, কাৰেংঘৰত মানুহ দেখোঁ অহা যোৱা কৰা, কিন্তু ইয়াত তেনেকৈ নেদেখোঁ। এতিয়া আপোনালোকক দেখাইছোঁ, চাওকচোন, এজনো মানুহ দেখা নাই। চিংগুল মই আহিছোঁ আৰু বৰ্তমান আপোনালোকক দেখাই আছোঁ। বৰ্তমান ভিতৰটো দেখিলে আপোনালোকে একো নাই মুখতে, আৰু তাৰ ভিতৰলৈ আছে যদিও মই সোমাই যোৱা নাই। যদি ভিতৰটো চাব বিচাৰে তেন্তে কমেণ্ট বক্সত জনাব, মই দেখাবলৈ চেষ্টা কৰিম। বহুত দিন হৈ গ'ল চাগে, ৰিপেয়াৰিঙৰ কাম এতিয়ালৈকে কৰা নাই, সেইটো কাৰণে ছাইডৰ ইটাবিলাক ওলাই থকা দেখিবলৈ পাইছোঁ, আপোনালোকেও দেখিছে চাগে। আৰু এটা সুন্দৰ পৰিৱেশৰ মাজত সৰু সৰু ফুল দেখিছোঁ, কি সুন্দৰকৈ ৰুই থৈছে। আৰু মই আহোঁতে ছাইডত মানুহকেইজনে মানে দেখিছিলোঁ অলপ চাফ চিকুণ কৰি থকা, আৰু ইয়াতকৈ সুন্দৰ কৰি ৰাখিব বুলি মই আশা ৰাখিছোঁ। বন্ধুসকল, যদি এই চেনেলটোত নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব আৰু এটা লাইক কৰি দিব আৰু মোক প্ৰেৰণা দিব নতুন নতুন ভিডিঅ' বনাই যাবলৈ। তেন্তে ভিডিঅ'টো আজি ইমানেই, বাই।